আপুনি ইউপিপিএলৰ পৰা বিপিএফত আহিলে আৰু বিপিএৰ পৰা আৰু ইউপিপিএলত গ'লে কাৰণটো কি? বিপিএফৰ পৰা ইউপিপিএলত যোৱা নাই, এইটো মিছা কথা। এটা কথা হ'ল কি, মই ইউপিপিএলত আছিলোঁ সঁচা কথা, 16 বছৰ থাকিলোঁ, 16 বছৰ প্ৰমোদ বড়োৰ লগত থাকিলোঁ। ইউপিপিএল আৰু বিপিএফ বুলিও নহয়, এজ এ প্ৰমোদ বড়ো হিচাপে তাৰ লগত মই 16 বছৰ থাকিলোঁ। প্ৰমোদ বড়ো কেনেকুৱা মাইণ্ডৰ মানুহ তেখেতক মই আৰু চিনি পাব বাকী নাই, ভালদৰে চিনিলোঁ। চিনি পোৱাৰ পিছত মই তাৰ পৰা আঁতৰি আহিলোঁ। আঁতৰি অহাৰ পিছত যোৱা জানুৱাৰীৰ 25 তাৰিখে মই ৰিজাইন দি থৈ আহিছিলোঁ তাৰ ঘৰত যাই। ৰিজাইন দিয়াৰ পিছত কোনেও মোক কোনো খবৰ লোৱা নাই, মই অকলে আছিলোঁ। তাৰপিছত যোৱা মাৰ্চৰ 7 তাৰিখে মই এইটো ফিল্ডতে হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফত জইন হ'লোঁ। জইন হোৱাৰ পিছত আমাৰ মাইনৰিটি কিছুমান লিডাৰ আছে নহয় বিপিএফ ইউপিপিএলত, তেওঁলোকে মোক নানান ধৰণৰ মানে কথা শুনাব ধৰিলে। তেওঁলোকে কিছুমান বড়ো ল'ৰাৰ কিছুমান মাইনৰিটি লিডাৰ আহি মোৰ হাতে ভৰি ধৰিলে যে আপুনি এজন সংগ্ৰামী নেতা, গতিকে আজি সন্ধিয়া শিৱ ছাৰে আপোনাক মাতিছে, সংগ্ৰামী লিডাৰকেইটা আপুনি অলপ কথা পাতিব লাগে। আৰু ভাই যিহেতু দল বদলি কৰিলোঁ, মানুহটোতো বদলি হোৱা নাই না। প্ৰমোদ বড়োৰ লগত 16 বছৰ থাকিলোঁ, সেইটো আন্তৰিকতা আছে। সেইবাবে মই দলৰ হৈ নহয়, আন্তৰিকতাৰে মানৱতা আন্তৰিক খাতিৰত মই তেখেতৰ ওচৰলৈ গ'লোঁ। যোৱাৰ পিছত দেখা পালোঁ এটা সম্পূৰ্ণ প্ৰিপ্লেন। যোৱাৰ পিছত মোক যোৱাৰ লগে লগে প্ৰমোদ বড়োক ধৰি ল'লে, তেখেতৰ গলত থকা আৰনাইটো মোক পিন্ধাই দিলে। পিন্ধাই দিতে মোক ভাত খাব পঠালে। ভাত খুৱাব পঠাই দি তেখেতে বেনিফিচিয়াৰী মিটিঙত গুচি গ'ল। মোৰ লগত তেখেতে কোনো আলোচনা নহ'ল। ইয়াতে চালাকি মানে মোক ফাঁচাই দিয়া হ'ল নে নাই আপোনালোকে চিন্তা কৰক, মোক ফাঁচাই দিয়া হ'ল। ইয়াৰ বিষয়ে আমাৰ মাইনৰিটি কিছুমান লিডাৰে নানান ধৰণৰ মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি আছে। গতিকে সেইসকলক লিডাৰক মই কুৱেশ্যন কৰিব বিচাৰোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি, যে প্ৰমোদ বড়োক তেওঁলোকে মোতকৈ বেছি চিনি নাপায়। প্ৰমোদ বড়োৰ লগত মই 16 বছৰ থাকিলোঁ এজ এ প্ৰমোদ বড়ো হিচাপে। মোতকৈ এই মাইনৰিটি লিডাৰ কোনোবাই 2 বছৰ, কোনোবাই 3 বছৰ, কোনোবাই 5 বছৰ ধৰি প্ৰমোদৰ লগত আছে। সিহঁতে 5 বছৰত কি চিনি পাব, মই 16 বছৰ যিটো চিনি পাইছোঁ। জইনটো হোৱা নাই, এইটো যোৱাৰ লগত ক'লো নাই প্ৰিপ্লেন আছিল। মই যোৱাৰ লগত গামছা পিন্ধাই দি ইফালে কেমেৰা থাকি গ'ল, ফটো ভাইৰেল হৈ গ'ল। এতিয়া মই ক'ব বিচাৰোঁ মাইনৰিটি লিডাৰসকলে যিবিলাকে মোৰ বিৰুদ্ধে কাউণ্টাৰ দিব খোজে, মোক ইটো সিটো ক'ব বিচাৰে, তেওঁলোকক মই কুৱেশ্যন কৰিব বিচাৰোঁ যে প্ৰমোদ বড়ো যদি ইমান মাইনৰিটি দৰদী লিডাৰ, তেনেহ'লে তেওঁলোকে মোক কুৱেশ্যনৰ এনচাৰ দিয়ক। যোৱা NRCৰ সময়ত একে ৰাতিতে মাইনৰিটি কোকৰাঝাৰত 2 লাখ মানুহৰ ওপৰত অবজেকশ্যন কোনে কৰিছিল, সেইটো স্পষ্ট কৰক। তাৰপিছতে কথা ক'ব যে মাইনৰিটিৰ মানুহৰ হৈ কোনে কি কৰিছে। NRCৰ সময়ত একে ৰাতিতে 2 লাখ মানুহৰ অবজেকশ্যন কোনে কৰিছিল, এই মাইনৰিটি মানুহকেইটা এতিয়া এনচাৰটো মোক দিয়ক, তাৰপিছত মোৰ বিৰুদ্ধে কওক। মই সমাপ্ত কৰিছোঁ। সেইটো মানৱতা, সেইটো অমানৱিকতা। এতিয়া ভুৱা কথা, মই কাৰো তাত পইচা বিচৰা নাই। এওঁলোকে ঠাট্টা কৰিছে বা মোক ইনচাল্ট কৰিছে। গতিকে মই মিডিয়াত কথা ক'বলৈ অলপ টান পাওঁ, যে কিছুমান ল'ৰা আছে এনেই ঠগাই বাগে মানুহক ফাঁচাই দিব খোজে। যিবিলাক ল'ৰাই মানে প্ৰচাৰ কৰিছে তেওঁলোকে ক'ব নোৱাৰে মই কাকো 1 টকা দিছোঁ, 1 টকা খুজিছোঁ, কোনেও ক'ব নোৱাৰে। মই সেইটো ক'ব বিচাৰোঁ, যিবিলাক মানুহে মাইনৰিটি লিডাৰে মোৰ বিৰুদ্ধে কাউণ্টাৰ দিব বিচাৰে, মোৰ বিৰুদ্ধে প্ৰচাৰ কৰিব বিচাৰে, তেওঁলোকক মই এটাই কুৱেশ্যন কৰিছোঁ যে প্ৰমোদ বড়ো মোতকৈ বেছি চিনি নাপায়। আমাৰ বঙালী ভাষাত এটা কৰা কয়, কৰোলে বাঁহ ঠেলে, বাঁহৰ মাজেদি কৰোলে উঠি যায়। গতিকে কৰোলে বাঁহ ঠেলে। মই প্ৰমোদ বড়োক 16 বছৰ ধৰি জানো, আৰু তেওঁলোকে কোনোবাই 2 বছৰ, কোনোবাই 3 বছৰ, কোনোবাই 5 বছৰ। 16 বছৰ কাৰণত 5 বছৰ গম পাব নেকি? মই এটাই কুৱেশ্যন কৰিম, NRCৰ সময়ত একে ৰাতিতে 2 লাখ মানুহৰ ওপৰত কোনো অবজেকশ্যন কৰিছিল, সেইটো এনচাৰ দিয়ক তেওঁলোকে। তাৰপিছত মোক কুৱেশ্যন কৰিব, মোৰ বিৰুদ্ধে ক'ব। আপুনি বিপিএফতে আছে? বিপিএফতে আছোঁ আৰু বিপিএফত থাকিম। 2005 চনত মই বিপিএফত আছিলোঁ। যেতিয়া BTC চুক্তি হয়, প্ৰথম নিৰ্বাচন যেতিয়া 2005 চনত হৈছিল, তেতিয়া মই হাগ্ৰামা মহিলাৰ নেতৃত্বত মানে বিপিএফত কাম কৰিছিলোঁ। আৰু সেই প্ৰথমবাৰতে মই
নুনাই সারবাং ঘাগরা বিসিডিসি চেয়ারম্যান হিসাবে নির্বাচিত হয়েছিল। স্যার আপনার স্থান নাই নাকি? ইয়াতে একবার যায়, ইয়াতে একবার যায়, ইয়াতে একবার যায়। যোৱা নাই, এটি মিছা কথা, বাৰে বাৰে কোৱেশ্যনটো নকৰিব। আপুনি কৈছে যে 2005 বিপিএফৰ লগতে আছে। 2005 চনত বিপিএফত আছিলো, 2005 চনত বিপিএফৰ লগত আছিলো, সঁচা কথা। কিন্তু 2010 চনত বড়ো সমস্যা সমাধাৰ ক্ষেত্ৰত NDBৰ লগত পিপল জইণ্ট একশ্যন কমিটিৰ লগত মই 11 বছৰ কাম কৰিলো বড়ো সমস্যাৰ কাৰণে। যেতিয়া পিপল জইণ্ট একশ্যনত গ'লো তেতিয়া ৰাজনীতিৰ পৰা আঁতৰি থাকিব লগা হ'ল, কাৰণ ৰাজনীতিৰ কথা এটা, ৰাজনীতিক দল এটা কথা বেলেগ। যেতিয়া মই বিপিএফৰ পৰা আঁতৰি এই পিপল জইণ্ট NDBৰ লগতে থাকি গ'লো। যেতিয়া 2020 চনত চুক্তি হ'ল, NDBৰ দলটো মানে পিপল দল গঠন কৰিলে এফচিৰ লগত মিলি জুলি, তাতেই থাকি গ'লো সেনেকৈ। ঠিক আছে, স্যার।